মানে চুমা খাই খুব ভাল পায় ও বাপরে আশীর্বাদ নমস্কার দিদা সবকে নমস্কার দে নমস্কার দিদা এইয়া নমস্কার এইয়া ধুনীয়াকে নমস্কাৰ দিছে গজলক্ষ্মী এবাৰ লাষ্ট যা চুমুদা লাষ্ট চুমুদা ও মজা গজলক্ষ্মী ধুনীয়া দে বাই বাই নমস্কাৰ দে সবকে বাই বাই দিয়া বাই বাই এইয়া বাই 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 বুলি দি দিলে গজলক্ষ্মী বাই বাই উঠা বাই বাই গুড গার্ল ন খোৱা তুমি খোৱা খাই থাকা নমস্কাৰ আজি আকৌ গৈ আছোঁ আমি কলগছ কাটিবলৈ গজলক্ষ্মীৰ কাৰণে আৰু গজলক্ষ্মী হাতী মই দেখুৱাই থাকোঁ প্ৰায় সময় তো আজি কাৰ্বি গাঁৱত যাম কলগছ কাটিবলৈ তো ৰাহুলে কলগছ চাই থৈ দিছে তো আমি গৈ আনিব লাগে আৰু হাতীও আছে আজি আৰু লগতে আমাৰ মানুহো আছে গাড়ীও আছে তো হাতীৰে চাগে টানি দিব আমি গাড়ীত উঠাই বুজাই কৰি লৈ আহিম তো বৰ্তমান আছোঁ আমি এইখিনি জেগাই আছে কাজিৰঙা আপোনাৰ এইখিনি কি বুলি কয় কঁঠালগুৰিত আছোঁ আৰু সেই পাহাৰ দেখিছেনে সেই গাঁৱতে যাম এতিয়া আমি এইখন গাঁৱত যাম কলগছ আনিবলৈ এইখন গাঁৱত যাম এতিয়া কলগছ আনিবলৈ তো চাই থাকক মোৰ ভিডিঅ'টো এই দোকানত অলপ ৰখাই দিবচোন পানী ল'ম বাছ আৰু এইফালে এইটো গাঁৱতে যাম আজি কলগছ আনিবলৈ আৰু এতিয়া কিমান ধুনীয়া এডোখৰ ঠাই তো এনেকৈ আমি গাড়ীৰে গৈ আছোঁ সেই পাহাৰত যাম তাৰ পৰা কলগছ আনিম আজি তো লাহে লাহে আৰু গৈ থাকোঁ আৰু গজলক্ষ্মী ইয়াতে আছে তাক নৰা খুৱাবলৈ আনিছিলে ৰাহুলে তো তাক নৰা খুৱাই আছে এইটো গাঁৱতে আছে নৰা খুৱাব আনিছিলে হাতীক যিটো কলগছেই খায় বাৰু তো আবেলি সময় অলপ নাৰা চাৰা খুৱায় আৰু ক'ত বা আছে বিচাৰি ওলাওঁ পিছত দেখুৱাই আছোঁ কিমান ধুনীয়া ঠাই চিধাই হ'ব গৈ থাকোঁ আৰু লাহে লাহে এনেকৈ কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ চাইছেনে কিমান ধুনীয়া এখন গাঁও আৰু আহি আহি এয়া গজলক্ষ্মী লগ পাই গ'লোঁ এয়া আমাৰ লক্ষ্মী গজলক্ষ্মী দে মৰমত এয়া নমস্কাৰ দিছে আমাৰ লক্ষীয়ে ন আমাৰ গজলক্ষ্মী আমাৰ চুমা দিয়া হাতীজনী ন গজ মোৰ মোবাইলটো নধৰিবা দেই ব'লা কলগছ দেখুৱাই আমি কাটিব লাগে দেৰি হৈ আছে নহয় ৰাতি হৈ যাব ব'ল দেৰি হৈছে ব'ল ৰাতি হৈ যাব কলগছ কাটোতে কৰোঁতে এইটো হীৰাৰ যোগালি আহি গ'ল আমাৰ নিকি হীৰাক এৰি থৈ কিয় আহিলি তই ব'ল ধৰি চাল খেত না হাতীটো খেত কল কিমান জোপা কল আছে গাঁওখনৰ নাম কি আছিলে কি নাম আছিলে ক তহঁতৰ গাঁও ন তোৰ নাম কি গাঁওখনৰ নাম কি আমগুৰি চাং অঁ আমগুৰি চাং হয় গাঁওখনৰ নাম মই নাজানো সেইকাৰণে সুধিলোঁ ভাইটিক তো মানে ৰাহুলে গজলক্ষ্মীক লৈ আহে তো ইয়াত ধানৰ নাৰা চাৰা খুৱাই কলপাত খুৱাই এই ঘাঁহ পাত খুৱাবলৈ আনে তো কলগছো বিচাৰি ৰাখিছিলে তো আমি আজি ইয়াৰ পৰা কলগছ নিম সেই গাড়ী ৰখাই থ'লোঁ তাত আৰু গাঁওখনৰ নাম আমগুৰি চাং খুব ধুনীয়া নাম খুব ধুনীয়া গাঁও সন্ধিয়া হ'লেই আৰু আজি ৰাতি হ'ব ডাইৰেক্ট কোনো কথাই নাই এই দিয়া মিলি যাব সেই কল থকাৰটো ভাঙি দিছে কি ক'ম আৰু আমি কলগছ লুট চুট কৰি একদম ধুনীয়াকৈ লৈ আহিলোঁ গজলক্ষ্মীৰ কেম্পত আৰু গজলক্ষ্মী আহি পাই গ'ল সেয়া আমাৰ গজ তুমি আহি গৈছা ন গজ আহি গৈছে ন এই গজ আহি গৈছে সেয়া কল লৈ আহিলোঁ গজলক্ষ্মীৰ কাৰণে এয়াই গজলক্ষ্মী
অ' গজ কি কৰিছা নামিব দিয়া ৰাহুলক এই এইটো পৰিব ধৰ কেৰি বেগ আৰু উঠালে ভৰি উঠালে তো চাক কিমান বদমাচি কৰে ৰাহুলৰ চাক ৰাহুলক আগতে কৈছে নমাই দিবলৈ নামিব লাগে সেয়ে চাক বদমাচি তাৰে চাক ভৰি নুঠাই চাক নামিব নিদিয়ে পাগলি এটা চুমা খাই দে পাগলি চুমা এটা খাই দে চাক চুমা খাব এই আছে কেনেকে চুমা দিছে ৰাহুলক এই আছে কিমান মৰমত চুমা দিছে তয়ো নাম দুলচি দুলচি খুলি দে কল টানিব পিছু আৰে তোমাৰ কাৰণে খানা আনিছো তো ৰ'বা তোমাৰ খানা আনিছো ৰ'বা তোমাৰ খানা আনিছো ৰ'বা ৰ খানাখিনি খুৱাই লওঁ ৰ খানাখিনি খুৱাই লওঁ খানাখিনি খুৱাই লওঁ খানাখিনি খুৱাই লওঁ এয়া নিজৰ থানালৈ লৈ যাব কলগছ গজলক্ষ্মীয়ে ই আছে কেনেকৈ গৈ আছে নিজৰ থানালৈ লৈ যাব 3-4 পিচ দিব এতিয়া আকৌ সন্ধিয়াৰ পিছত আকৌ ৰাতি দিব তেনেকৈ মানে লাহে লাহে খুৱাই থাকিব গজলক্ষ্মীক তো তাৰ কাৰণে অলপ খানা আনিছিলোঁ গাড়ীতে ৰাখি থৈছোঁ তো সেইখিনি খুৱাই লওঁ সিহঁতক নহয় এতিয়া ইয়াত অকলেই থাকে গজলক্ষ্মী ইয়াত বাকীখিনি বেলেগ কেম্পত থাকে বাৰু নিজৰ থান নিজেই চাফা কৰি আছে দেই মানে মানুহে যেনেকৈ নিজে থাকিবলৈ হ'লে নিজৰ জেগাখিনি চাফা কৰিব লাগে ঠিক তেনেদৰে হাতীও নিজৰ থান নিজেই চাফা কৰে কেনেকৈ ভৰি মাৰি আছে ভৰি মানে এইফালে গাঁতত পেলাই দিব মানে মাৰি আছে তো সেইখিনিও মৰাই দিবি নাই ইয়াত নাই সেইখিনি দে সেইখিনি মৰাই দে ডবল বুলি ক টিপা মিলা নাই তোৰ লগত মিলা নাই হীৰা ইমান ডাঙৰ হাতী সেইজনী পিছু কৰা আকৌ মাৰ পিছত আছে মাৰিছে ঠিকেই আছে সেইখিনি মৰাই দে পিছফালে আছে চিধা পিছু আৰে বহুত ই কৰে এনেকুৱা কৰে বাৰু অলপ জোকাৰে বাপৰে ইমান দূৰত যায় নাই ভিৰ বুলি ক'লে এনে ঠিকেই মাৰে একদম চুচৰি লৈ আহে মাটি মাৰ লক্ষ্মী মাৰ আৰু ধুনীয়াকৈ মাৰ এনে ঠিকেই মাৰে মিলিছে জ্যোতিপা দে মাৰ ডাবল তোক পাই সেনেকৈ কৰি আছে তোক নতুন পাইছে না কালিতো আহিব ন গাড়ী কালি এক গাড়ী পেলাবই এই আছে কেনেকৈ মুখত লৈ গৈ আছে গজলক্ষ্মীয়ে এপিচ নিলে আৰু এপিচ 2 পিচ তো থৈ আজা মই অলপ খানা আনিছোঁ খানাখিনি খুৱাই দিওঁ লৈ আহ মই খানা অলপ আনিছোঁ খানাখিনি খুৱাই দিওঁ কল আনিছোঁ কল খুৱাম গজলক্ষ্মী মুখত ধুনীয়া দে আপেল খোৱা আপেলৰ নিচিনা নহয় কৰা আৰু আকৌ এগেইন ধুনীয়া দেই মই সোণমণিক খোৱালোঁ বুঢ়ীমাক খোৱালোঁ এতিয়া তোমাক খুৱাইছোঁ দেই গজ কৰা আমাৰ গজলক্ষ্মী পুৰা খাইছে না আজি কিমান আমাৰ গজলক্ষ্মীক চবেই কয় গজলক্ষ্মী বোলে বেয়া আমাৰ গজলক্ষ্মী বহুত ভাল না গজলক্ষ্মী ডালিম খাবতো আমাৰ ছোৱালী দামনি খাব এইটো খাই দিলে
কৰা দিব তোকে দিব ৰ কৰা তোমাৰ কাৰণে আনিছা আকৌ কৰা বাছ দুটাই আছে দেই ধুনীয়া গজা ধুনীয়া নাই 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 ঐ নমস্কাৰ দিদা নমস্কাৰ দে নমস্কাৰ দে আৰে বঢ়িয়া কল লৈ যোৱা যোৱা লৈ ল আকৌ আনি খুৱাম দেই আজি এইখিনি আনিলো চবকে খোৱালো যে বঢ়িয়া আগ দে কি কৰে কম বয় ন বহুত ধেমালি কৰি থাকে বহুত ধেমালি কৰে আজি নিকিক লৈ আহিছো না মই আজি নিকিক মই লৈ আহিলো আজি ঐ নিকি আজি তোক আনিলো ন এইটো বিপিন দাহঁতৰ গাড়ী এই বিপিন দা কলগছ আনি দিছে হয় নাই হা আৰু সেইটো ওপৰত মোৰ কেন চাইছেনে হাতী ষ্টেণ্ড ভাই কি কৰিব এতিয়া খানা খাম আৰু উপায় নাই ৰাইন বাগি দিয়ে এই বিপিন দা ইয়াত আছে বিপিন দা ৰাইডিং পইণ্ট কৈ দিয়ক এটা কিবা কৈ দিয়ক ধুনীয়া কৈ ইয়াতে থাকে গজলক্ষ্মীৰ লগত এলিফেণ্ট ৰাইডিং পইণ্টত তো সেয়াই আৰু কলগছ লৈ আহিছিলোঁ হাতী কিনাৰ কাৰণে আমাৰ গজলক্ষ্মীৰ কাৰণে কল আনিছিলোঁ কলগাড়ী নমালোঁ এইটো গজলক্ষ্মী আহি আছে এইটো গজলক্ষ্মী এইটো কাটি দিবি দেই কাটি দিব ই কাটি দিব এই কিবা গাঁঠি লাগি গৈছে কিবা গাঁঠি লাগি গৈছে তাত আৰু সন্ধিয়া হ'ব তাক বান্ধিব আৰু 2-4 পিচ কল দিলে তো আকৌ ৰাতি আকৌ খুলি মেলি আকৌ দিব চাক চেইনত কিমান পাক খুৱাইছে চেইনত সেয়া চাক আৰু এয়া চাক ৰাহুলৰ লগত খেলিব এতিয়া গজলক্ষ্মীয়ে চাক ৰাহুলৰ লগত খেলিব এতিয়া সেয়া চাক ৰাহুলক চুমা দিছে ইয়া একদম ওচৰৰ পৰা দেখাম সেয়া চাক ৰাহুলক চুমা দিছে মোক নালাগে মোৰ মোবাইলটো তুমি গজলক্ষ্মী এনে কয় নমস্কাৰ বুলি কয় নমস্কাৰ দে এই বিৰি নমস্কাৰ দে আশীৰ্বাদ দে নমস্কাৰ দে বিৰি মই নুঠো এতিয়া তোক উঠাব বুলি কৈ আছে নমস্কাৰ দেচোন আৰে এই আছে কেনেকে ডঙাই নমস্কাৰটো দি দে আমি যাব লাগিব শুব লাগিব নমস্কাৰটো দি দে ৰ কি কৰি আছে মোক উঠাই আছে এই আছে ৰাহুলক কেনেকে উঠাই দিয়ে পাগলি পিছো নাহে ওচৰত নাহে ৰাহুলৰ লগত খেল মোৰ লগত নালাগে মোৰ লগত তো গজলক্ষ্মী ইয়াতে থাকক এই চাক ৰাহুলৰ লগত কেনেকৈ খেলি আছে এই চাক ৰাহুলক মানে একদম কিবাহে পাই লৈছে এতিয়া এই চাক ৰাহুলৰ লগত চাক কেনেকৈ খেলে চাক কেনেকৈ খেলে ৰাহুলৰ লগত তাৰ লগত খালি খেলিবহে লাগে চাক এই চাক ৰাহুলৰ লগত কেনেকৈ খেলি আছে এই চাক নুই দিছে এই চাক ৰাহুলৰ লগত নুই দিছে ৰাহুলক মানে একদম মানে বুকুচাত লৈ লৈছে নেকি তেনেকৈ কৰি থাকে সেই আছে কেনেকৈ চুমা দিব আহে এই আছে মানে চুমা খাই খুব ভাল পায় অ বাপৰে আশীৰ্বাদ নমস্কাৰ দি দে চবকে নমস্কাৰ দি দে এইয়া ধুনীয়াকৈ নমস্কাৰ দিছে গজলক্ষ্মী অ মজা গজলক্ষ্মী ধুনীয়া দেই চবকে বাই বাই দিয়া এইয়া বাই বুলি দি দিলে গজলক্ষ্মীয়ে গুড গাৰ্ল ন খোৱা তুমি খোৱা খাই থাকা আৰু কওঁতে সন্ধিয়া হ'লেই অলপ পিছত আৰু অন্ধকাৰে হৈ যাব তো আমি এয়া গজলক্ষ্মীয়ে ধুনীয়াকৈ কল ফালি খাই আছে তো আমি গাড়ীৰ পৰা নমাই দিলোঁ এয়া এতিয়া গাড়ী আনলোড কৰিলোঁ গাড়ীৰ পৰা নমাই দি কৰি এতিয়া আমি ৰাহুলৰ মানে এইটো একচুৱেলি এতিয়া গৰম দিনত থাকে এতিয়া ঠাণ্ডাত সেইফালে কেম্পত আছে সেইটো বাংলাত আছে সেইটো বাংলাত ৰাহুল আৰু নিকি থাকে
আৰু ইয়াত মানে এই হাতী চাতি ওলালে গৰম দিনৰ কাৰণে ভাল, ইয়াত গৰম দিনৰ কাৰণে থাকে। আৰু ৰাতি হাতী ওলালে মানে ইয়াত অলপ টাইমৰ কাৰণে আহে, সেইকাৰণে ব্লেংকেট চেংকেট ইয়াতে আছে। হাতীৰ ৰচা তুলসী বস্তা চব ইয়াতে, টৰ্চ লাইট মিট চব ইয়াতে আছে। তো মানে আমি আজি দিনটো কলগছত আনিলোঁ, ঘৰত খানা চানা খোৱাৰ চিষ্টেম কৰা নাই। তো আমি নলতলি বজাৰৰ পৰা মাংস আনিলোঁ। এয়া মাংস আছে, বিলাহী আলু নহৰু পিঁয়াজ জলকীয়া চব দি এনেকৈ সানি আছে ধুনীয়াকৈ। শ্বৰ্টকাট খানা হ'ব। তাৰ লগত ভাত বনাম, ভাত আৰু মাংস ইয়াতে খাই যাম। তো চাক চাদৰ ওপৰত চাক এনেকৈ ব্যৱস্থা কৰি লৈছোঁ। চাক দুটামান ইট আছে, দুই চাৰিটা ইট দি ইয়াতে খানা চানা বনোৱা হ'ব। খৰি এইফালে আছেই, শুকান খৰি। তো ইয়াতে খানা বনাম এতিয়া, শ্বৰ্টকাট খানা কম টাইমৰ ভিতৰতে বনাই খাই কৰি আৰু ওলাই যাম আৰু ইয়াৰ পৰা। এইখিনি জেগা হ'ল আপোনাৰ বুঢ়া পাহাৰেই পৰে। আৰু চাক জেগাখিনি চাক কেনেকুৱা, দুতলাৰ ওপৰত। আৰু সেই চাক গজলক্ষ্মী ধুনীয়াকৈ কল ফালি খাই আছে। তো এইটো হ'ল কাজিৰঙা, ক'বলৈ গ'লে জংঘলৰ ভিতৰতে আমি। এয়া চাক অলপ পিছত অন্ধকাৰেই হ'ব। ইয়াত লাইটৰ কোনো ব্যৱস্থাই নাই, কাৰণ ইয়াত এনেকুৱা ছিষ্টেমেই নাই লাইটৰ, ছ'লাৰত চলে। কিন্তু সেই ঘৰত বাংলাটোত দেখা গৈছে বাৰু, এইটো ছ'লাৰ লাইট। তো আমি মোবাইলৰ টৰ্চ জ্বলাই খানা চানা বনাম আৰু এতিয়া। তো চাই থাকক আমি খানা চানা কেনেকৈ বনাওঁ, চব দেখুৱাই আছোঁ এইটো জেড। তই কি কৰি আছ? তই হীৰা গিৰি যে আহি গ'লি, হীৰাইতো কান্দিব এতিয়া। কষ্ট পাইছে ন? হীৰা খেদিছে ন? বেলেগ মাৰিছে ন? অঁ, হীৰাই বোলে নিকিক উৰি মাৰিছে। এই সন্ধিয়াৰ সময় কৈ আছে হীৰাই নিকিক উৰি মাৰিছে বোলে। ভাইৰেল নেকি? ইউটিউবত ভাইৰেল তই? এই মই যে দেখুৱাইছিলোঁ ঘোঁৰাকাটি কেম্পত, হীৰা হাতীৰ লগত আছিলে এই নিকি এতিয়া হীৰাক এৰি হীৰাই তাক খেদি বোলে মাৰিছে ভয়ত। এতিয়া হীৰাক এৰি দিছে, এতিয়া গজলক্ষ্মীৰ লগত আছে। গজলক্ষ্মীও কি কৰে সেইটো দেখা যাব ন? গজলক্ষ্মী কেনেকুৱা? মানুহ মাৰা নহয়, এতিয়ালৈকে মানুহ চানুহ মাৰা নাই। কম বয়স হাতী খেলি ভাল পায়। হীৰাই যে তোক কেনেকুৱা কৰি দিলে, হীৰাই যে তোক কেনেকুৱা কাক তোক গজলক্ষ্মী খেলে, মোকো এদিন কৰিছে তেনেকুৱা, খেলিব বিচাৰে বেছি। প্ৰথম দিনা ই আৰু নিচা মোক খুলিব দিছে, ময়ো আৰু গৈছো আৰু খুলিবলৈ। তাৰপিছত আৰু মোক একশ্যনটো লৈছে আৰু নতুন মানুহ বুলি। আৰু হাতী মানে এনেকুৱা এটা বস্তু নহয়, আৰু নতুন মানুহক বহুত মানে এক্টিং দেখুৱায়, ভয় দেখুৱায় চলাব আহিলে। তো প্ৰত্যেক হাতী তেনেকুৱা কৰে, মানে প্ৰথম আহিলে ধৰক ইমান মানে ফ্ৰীলি নহয়, সময় লাগে। সময় দিলেহে হাতী মানুহৰ কথা শুনে, টাইম দিলেহে কথা শুনে তেনেকৈ। আৰু এইফালে আমাৰ ভাইটিয়ে এই টেংকৰ পৰা পানী লৈ আহিলে, ফিল্টাৰিং পানী। কাৰণ ফিল্টাৰৰ পানী খাবলগীয়া বহুত আইৰণ। নাল হয় মিটৰ। আৰু মাংসটো বনাই থাকক ধুনীয়াকৈ। দে এইটো লগা, নালটো লগাই দে। অঁ, এয়া পাপৰ ভাজি আছে। নিচিনা এই কাজিৰঙা হয় বাবা, কোন সময় কোনফালে জীৱ জন্তু আহিব মাতিলে একো শুনাই পোৱা নাযাব। গান চান নবজাবি। ধুনীয়াকৈ এনেকৈ বনাই থাকক। তো আৰু বিহু বুলি মই ইয়াৰ পৰাই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ অসমবাসী ৰাইজক। আৰু আমাৰ কেম্পত এনেকৈ খানা বনা চলি আছে। আৰু মাংস বনাবলৈ লাগিছোঁ, পাপৰ ভাজিলোঁ। কি হ'ল? ঐ বটল নপৰিবি। অঁ, বিহু বুলি আৰু এই মাংস পাপৰ ভাজিলোঁ, ভাত খাম, ইমানেই আৰু। সময়ো নাপালোঁ, দিনটো কামতে ব্যস্ত। ৰাতি বাজে এতিয়া 9টা। তো আমি ধুনীয়াকৈ চবেই মিলি একেলগে খানা দানা খাই আছোঁ। ধুনীয়াকৈ বনালে আমাৰ ভাইটিয়ে। আৰু নিকিয়ে এইফালে চবকে পানী দি আছে।
বিছলেৰী, কাৰণ ইয়াত আইৰণ বহুত, ফিল্টাৰৰ পানী খোৱা হয়। বিছলেৰী বটলটো বাৰু তো খোৱা বোৱা চলি আছে আৰু এনেকৈ। আৰু এয়া খোৱা বোৱা চলি আছে আমাৰ মাংস ভাত, পাপৰ আগতে খাই দিলোঁ, তো চবেই একেলগে মিলিজুলি খাই আছোঁ। আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক। কাৰণ আমাৰ বিহু এনেকৈ গ'ল, দিনটো হাতীৰ লগত ব্যস্ত কাম বন কৰি, আৰু এতিয়া ৰাতি হৈ গ'ল হাতীৰ লগত লাগি এতিয়া ধুনীয়াকৈ খাই আছোঁ, নেমু চেপি আৰু মজাছে খাই আছোঁ কাজিৰঙাৰ ভিতৰত। তো এইদৰে আমাৰ বিহু চলিছে। তো আপোনালোকৰ বিহু বহুত এনজয় কৰি আছে, মই ভাবিছোঁ আৰু বহুত এনজয় কৰিছে, ফূৰ্তি ফাৰ্তা কৰিছে। তো আমাৰ এনেকৈ চলি আছে আৰু জংঘলৰ মাজত জংঘলী জীৱন যাপন চলি থাকক, চলি আছে আৰু আমাৰ জীৱনটো চলি আছে আৰু আমাৰ এনেকৈ আৰু জীৱনটো আমাৰ এনেকৈ চলি আছে, এনেকৈ চলি থাকে আমাৰ জীৱনটো এনেকৈ জংঘলী মানে জংঘলী খানা খাই আছো এতিয়া, হয় নেকি? ন এনেকৈ না। তো ইয়াৰ পৰা মই বাই বাই দিলোঁ, আপোনালোকক খাই থাকক, বিহু এনজয় কৰি থাকক, আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আকৌ ক'লোঁ।